এই ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো কঁকাল বিষৰ এক্সাৰসাইজ বিশেষকৈ মহিলা বৰ্গৰ বিষ কিয় হয় কঁকালৰ বিষৰ মেইন তিনটাই কাৰণ আছে নমস্কাৰ মই ডক্টৰ অৰুণা আজি এই ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো আমাৰে অলপ ক্লিনিক্যাল প্ৰেক্টিছৰ সময়খিনি এই ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো কঁকাল বিষৰ এক্সাৰসাইজ বিশেষকৈ আৰু এই দুগৰাকী পেশেন্ট দেখা পাই আছে তেওঁলোকৰ অলপ সিমিলাৰ বেক পেইন আছে মানে একে ধৰণৰে বেক পেইন আছে কঁকালৰ মাজৰ পৰা সাইডলে অলপ পেইন আছে মাস্কুলাৰ পেইন আৰু হেতু কাৰণে আজি মই এক্সাৰসাইজেস আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো তেওঁলোকৰ লগতে আপোনালোকৰ যদি মাজ কঁকাল বা অলপ কাখলে আহা কঁকাল বিষ আছে আপোনালোকৰ লগতে কৰিব পাৰে বিশেষকৈ মহিলা বৰ্গৰ বিষ কিয় হয় কঁকালৰ বিষৰ মেইন তিনটাই কাৰণ আছে ৰেগুলাৰ বেসিছত থিয় হোৱাকে কাম কৰাই হয় মহিলাসকলৰ হেতু এটা সবতকে মেইন কাৰণ হয় আৰু নিজৰ জীৱনৰ লগত তেওঁলোকে পাহৰি যায় যে কেনে ধৰণে নিজৰ সময়টো মেইনটেইন কৰিব লাগে কামত ইমানে ব্যস্ত হৈ যায় যে তেওঁলোকে নিজৰ ডায়েটটো ভালকে ৰাখিব নোৱাৰেগে কিয়কি নিজৰ জীৱনৰ বিভিন্ন ধৰণৰ বিজি থকা কাম থাকে সো তেওঁলোকৰ হেতু এটা সেটবেক থাকে নিজৰ ডায়েটটো ভালকে মেইনটেইন কৰিব নোৱাৰে হেতু কাৰণে অলপ নিউট্ৰিশন ডেফিচিয়েন্সিও হৈ যায় আৰু তাৰ লগতে পশ্চাৰ মেইনটেইন নকৰাৰ বাবে পটককে ভাৰী বস্তু কেতিয়াবা ডাঙা হয় বা বিভিন্ন ধৰণৰ নানা ধৰণৰ কাম থাকে ডেইলি এক্টিভিটিত হেতু কাৰণেও বিষটো হ'ব পাৰে থিয় হোৱাটো মেইন কাৰণ বুলি মই কিয় কৈছো থিয় হলে আমাৰ কঁকালৰ মাংসপেশীৰ জোৰ কমি আহে আৰু কিয়কি আমাৰ বেছি দেৰিলৈকে থিয় হলে আমাৰ কঁকালৰ মাংসপেশীখিনিৰ যোনটো এবিলিটি থাকে কাম কৰা যিমানখিনি সময়লৈকে আমাৰ কঁকালৰ কাম আছে তাতকে বেছিকৈ কৰা হয় হেতু কাৰণে কঁকালৰ মাংসপেশীখিনি কমজোৰি হৈ আহে সো আজি এইগিটা এক্সাৰসাইজ মই আপোনালোকৰ আগত প্ৰস্তুত কৰিছো আৰম্ভ কৰো প্ৰথমতে দুইটা আঁঠু কুচাই দিব লাহেকে এটা পিছত এটাকে কুচাই দিব আৰু অলপ দুইটা ভৰি মাজতে ইমান কনমান গ্যাপ ৰাখিব ঠিক আছে তাৰ পিছত হাত দুইখন তললে মুকৰ বিছনাত ৰাখি লব ভালকে সিধাকৈ তাৰ পিছত লাহেকে কঁকালটো ডাঙি দিব আৰু এই এক্সাৰসাইজটো কৰোতে উখা ৰখাব দৰকাৰ নাই নৰমালকে উখাটো লৈ থাকিব আৰু আপোনালোকে নিজৰ কান্ধলৈকে উঠাবলৈ চেষ্টা কৰিব লাগিব 5 পৰা 10 সেকেন্ড হোল্ড কৰিব 1 2 3 4 5 আকৌ লাহেকে তললে নমাই দিব আকৌ এবাৰ কৰক 1 2 3 4 5 আৰম্ভণি 5 সেকেন্ড হোল্ডৰ পৰা কৰিব পাৰে লাহে লাহে হোল্ডটো ৰখুৱাটো বঢ়াই 10 সেকেন্ড কৰিব পাৰে লাহেকে তললে ঠিক আছে এনে ধৰণে 10 বাৰ কৰিব আৰম্ভণিত 10 সেকেন্ড হোল্ড 10 বাৰ আৰু দিনে দুবাৰকে কৰিব পাৰে এতিয়া আকৌ আমি নেক্সট এক্সাৰসাইজটো কৰো সেম এটোৱে পজিশন আঁঠু দুইটা কুচাই ৰাখিব তাৰ পিছত লাহেকে এই কঁকাল এটো এৰিয়া যেনেকৈ এতিয়া দেখা পাব এই কঁকালৰ এই এৰিয়াটো বিছনাৰ সাইডে তললে হেচি দিব লাগিব ভৰি দুইখন কুচখোৱাকে ৰাখিব তলৰ কঁকালটো তললে বিছনাৰ ফালে হেচিব 5 সেকেন্ড হোল্ড কৰিব আকৌ এৰি দিব এটো কৰি আছিল থাকে 5 to 10 সেকেন্ড হোল্ড ৰাখিব তাৰ পিছত আকৌ এৰি দিব লাগিব আকৌ এবাৰ তললে হেচক 1 2 3 4 5 লাহেকে এৰি দিব আৰু হেখিনি সময়ত আপোনালোকৰ নিজে গম পাব লাগিব যে কঁকালটোৰ বিছনা ফালে হেঁচাটো পেলাই ৰাখিছে আকৌ এৰি দিয়ক ৰিলেক্স এনে ধৰণে 5 to 10 সেকেন্ড হোল্ড ৰাখি 10 বাৰ কৰিব দিনে দুবাৰকে কৰিব পাৰে থাৰ্ড এক্সাৰসাইজটো আৰম্ভ কৰো ভৰি দুইখন সিধা কৰি দিয়ক তাৰ পিছত লাহেকে এটা আঁঠু কুচাই বুকু ফালে টানি আনক আৰু মনত ৰাখিব যে ইখন ভৰি
আঁঠুটো সিধা হৈ থাকিব লাগিব আৰু টানক এনে ধৰণে ধৰিব ইয়াতো 3 সেকেন্ড হোল্ড ৰাখি আকৌ সিধা কৰি দিব পাৰিব আকৌ ইখন ভৰি সেম তেনেকে ইয়াত আপোনালোকে বেছি হোল্ড কৰিব নালাগে কিন্তু ইখন ভৰি সিধা ৰাখি বুকুলে যিমান পাৰে অলপ টানি আনিব 1 2 3 এৰি দিব আকৌ এখন ভৰি ৰেষ্ট দুইটা ভৰিৰ 10 বাৰ কৰিব আৰু দিনে দুবাৰকে কৰিব পাৰে মুখখন তললে কৰি এইটো পজিশনত প্ৰথমে হাত দুইখন কান্ধৰ তলত এনে ধৰণে ৰাখি ল'ব লাগিব তাৰ পিছত লাহেকে আপাৰ বডিটো এনেকে ওপৰলৈ আহিব যিমান কোণ যাব পাৰে হিমান কোণে যিমান কমফৰ্টেবল হয় আপোনালোকৰ কাৰণে হিমান কোণ যাব লাগিব 1 2 3 4 5 আকৌ লাহেকে তললৈ আহিব আকৌ কৰক 1 2 3 4 5 আকৌ লাহেকে তললৈ আহিব 5 পৰা 10 সেকেন্ড হোল্ড কৰিব পাৰে আৰু আৰম্ভণি 5 সেকেন্ড হোল্ডৰ পৰা কৰিব আৰু তাৰ পিছত আকৌ 10 সেকেন্ড হোল্ড কৰি 10 বাৰ কৰিব 10 ৰিপিটেশনস দিনে দুবাৰ কৰিব পাৰে আকৌ এবাৰ লাহে লাহে গুড আৰু এই এক্সাৰসাইজটো কৰোঁতে আপোনালোকে এইটো মনত ৰাখিব যে যেতিয়া এক্সাৰসাইজটো আপোনালোকৰ কৰি থাকে আপোনালোকে ওপৰলৈ আহে সেই সময়ত কঁকালত কোনো ধৰণৰ বেছিকৈ বিষ আহিব নালাগে যদি বিষ আহে তেনেহলে সেই ৰেঞ্জটোতকে অলপ তলতে আপোনালোকে ৰখি তাতে আপোনালোকে হোল্ডটো ৰাখিব পাৰে ঠিক আছে এইখিনিলৈকেতো বিষ নাই ধৰিছে নেকি আপোনাৰ অলপ ধৰিছে অলপ তললৈ কৰিব তেনেহলে ঠিক আছে আপোনাৰ ধৰিছে নেকি নাই ধৰা ন যদি ধৰা নাই তেতিয়া আপোনাৰ যিমান কমফৰ্টেবল হয় সিমান ওপৰলৈ আহিব 10 সেকেন্ড আপুনি এতিয়াতো বহুত দিন হোল্ড কৰা তে আপুনি 10 সেকেন্ড হোল্ড কৰিব পাৰে আৰম্ভণি হলে 5 সেকেন্ড হোল্ড 10 ৰিপিটেশনস আৰু ডেইলি দুবাৰ কৰিব পাৰে ৰেষ্ট তাৰ পিছত হাত দুইখন নিজৰ থাইজৰ তলত লগাই লওক হাত দুইখন এনেকে লগাই লওক অলপ সাপোৰ্টৰ কাৰণে নেক্সট পজিশনো পেট পেলাই কৰোৱা হ'ব আৰু নিজৰ ফেসটো আপোনালোকে এনেকেও ৰাখিব পাৰে কোনো দিগদাৰ নাই চিনটো এনেকে হেড ৰেষ্ট কৰি ল'ব পাৰে তাৰ পিছত লাহেকে আঁঠু সিধা কৰি ভৰি এখন সিধাকে এখন এটো আপোনালোকে যিমান কোণ উঠাব পাৰে হিমান কোণে বেছি টানিব দৰকাৰ নাই যিমানখিনি ইজি হয় কৰিবলে ভালকে দাঙি ৰাখিব পাৰে হিমানখিনিয়ে দাঙিব লাগিব 5 সেকেন্ড 5 to 10 সেকেন্ড হোল্ড 1 2 3 4 5 10 ডাউন গুড ডাউন আকৌ এখন ভৰি না মূৰটো আপোনাৰ নালাগে দাঙিব মাথাটো আপাৰ বডি একদম ৰেষ্টত ৰাখিব এটো কৰিলে অলপ স্লাইড আপ ৰাখিব পাৰে বেছিকে মাথাটো উঠাব দৰকাৰ নাই আৰু এবাৰ কৰক গুড 1 2 3 4 5 6 7 8 9 10 ৰেষ্ট এই দুটা এক্সাৰসাইজ বেক স্ট্ৰেংথেনিং এক্সাৰসাইজ হয় আৰু কঁকালৰ মাসলছৰ ষ্ট্ৰেংথৰ কাৰণে খুবেই ভাল কঁকালৰ মাসলছত ব্লাড সাৰ্কুলেশন ভাল হয় আৰু আপোনালোকৰ কিকি কন্ট্ৰাকশন হলে যেতিয়া ভৰিখন ওপৰলৈ উঠায় এই মাসলছখিনি ওয়ার্ক কৰে কাম কৰে এই এৰিয়াটোৰ মাসলছখিনিৰ কাৰণে ব্লাড সাৰ্কুলেশন ভাল হয় আৰু লগতে কঁকাল বিষ কমি আহে এইখিনি কঁকালৰ এক্সাৰসাইজ বহুতে ইম্পৰ্টেন্ট কিয় হয় যে ডে টু ডে লাইফত
কামটোতো কোনো এৰিব নোৱাৰে কিন্তু তাৰ লগতে যদি এইখিনি এক্সাৰসাইজেছ কৰি থাকে তেনেহ'লে ব্লাড সাৰ্কুলেশ্যন ভাল হৈ থাকিব আৰু লগতে ষ্ট্ৰেংথটো মেইনটেইন থাকিব যাতে আৰু কঁকালৰ যোনখিনি ইস্যুজ থাকে প্ৰব্লেম থাকে সেইখিনি বাঢ়ি নাযাওক ৰেষ্ট অলপ ৰেষ্ট এতিয়া আৰু এটা লাষ্ট এক্সাৰসাইজ কৰিম আমি এই ভিডিঅ'টোত টোটেল অফ 6টা এক্সাৰসাইজেছ থাকিব ৰেষ্ট অলপ ৰেষ্ট লৈ লওক এক্সাৰসাইজৰ মাজত যদি আপোনালোকৰ অলপ ভাগৰুৱা নিচিনা লাগে বা ভাগৰ লাগি যায় তেতিয়া এটা এক্সাৰসাইজৰ মাজত 30 সেকেন্ডৰ গ্যাপ ল'ব পাৰে 30 কাউণ্টৰ গ্যাপ ল'ব পাৰে আৰু এইখিনি এক্সাৰসাইজ আপোনালোকে ৰেগুলাৰ বেচিছত কৰি থাকিলে আপোনালোকৰ মানে যি ইস্যুজ আছে কঁকাল বিষ আছে সেইখিনি ঘূৰি নাহিব কিন্তু এক্সাৰসাইজখিনি ভাল কঁকাল বিষ ভাল হ'লে যে এক্সাৰসাইজ এৰি দিব লাগে এনেকুৱা নকৰিব নহবা আকৌ ৰিকাৰ কৰিব পাৰে কিয়কি এতিয়া আপোনালোকে এক্সাৰসাইজ কৰি থকাৰ কাৰণে বহুত জোৰ আহি যাব ভাল লাগিব কিন্তু তাৰ ঘৰৰ কামখিনিটো কৰিবই লাগে এতিয়া মহিলা বৰ্গেটো কোনো কাম এৰিব নোৱাৰে হেতু কাৰণে এক্সাৰসাইজখিনি কৰি থাকিলে আপোনালোকৰ পিছত আকৌ ইন ফিউচাৰ আৰু প্ৰবলেমছ বিলাক বাঢ়ি নাযায় নেক্সট আকৌ আৰম্ভ কৰো লাষ্ট এতিয়া এখন হাত আগলৈ উলিয়াই দিব আৰু এখন ভৰি এইখন ভৰি এনেকৈ দিব আগলৈ মুখৰ আগলৈ 5 বাৰ আমি এইখন হাত এইখন ভৰি একেলগতে দাঙিম এখন হাত এনেকৈ ৰেষ্ট কৰিব এখন হাত এনেকৈ ৰেষ্ট 1 2 3 4 5 লাহেকৈ ৰাখিব আকৌ 1 2 3 4 5 হাতখন অলপ দাঙিব লাগিব 5 সেকেন্ড হোল্ড আকৌ তললে গুড আকৌ এবাৰ কৰক আজি 3 বাৰে কৰোঁ এতিয়া 1 2 3 4 5 এখন আপুনি ইমানলৈকে উঠালেও হ'ব বেছি নহবা কঁকালত ষ্ট্ৰেইন পৰিব যিমান পাৰে সিমান আকৌ চেঞ্জ কৰক এতিয়া এইটো সাইডে 1 2 3 4 5 গুড আকৌ 1 2 3 4 5 আকৌ লাষ্ট 1 2 3 4 5 ৰেষ্ট আজি এইটো এতিয়া আমি 3 বাৰেই কৰিছোঁ কিন্তু ঘৰত কৰিলে আপোনালোকৰ দুইফালে এটা সাইডে 5 বাৰ এইটো সাইডে 5 বাৰ কৰিব পাৰে এনেকৈ 5 সেকেন্ড হোল্ড কৰিয়ে কৰিব পিছলে কৰি 10 সেকেন্ড হোল্ড 5 বাৰ এইগিটা হল আপোনালোকৰ মেইন কঁকালৰ ষ্ট্ৰেংথৰ কাৰণে ব্লাড সাৰ্কুলেশ্যন ভাল হ'বৰ কাৰণে আৰু বিষ কমিবৰ কাৰণে ঠিক আছে দিয়ক আশা কৰোঁ যে আজি ভিডিঅ'টো সবৰ কাৰণে হেল্পফুল থাকিব আৰু যদিহে আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহলে শেয়াৰ কৰিব নেপাহৰিব কঁকাল বিষ আজিকালি বহুতেই কমন হৈ পৰিছে সো মই আশা কৰোঁ যে আপোনালোকে যিমান পাৰে শেয়াৰ কৰিব যদিহে আপুনি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে এই ভিডিঅ'টো নিশ্চয় এটা লাইক দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নেপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ' টেক কেয়াৰ বি হেলদি